আজি আপোনালোকে ভিডিঅ'টোৰ থাম্বনেইলখন চাই নিশ্চয় গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'ব হয় লাচিত বৰফুকনৰ ওপৰত হ'ব ভিডিঅ'টো লাচিত বৰফুকনৰ ওপৰত সিনেমা কিয় বনাব নোৱাৰে বুলি এটা কোৱেশ্চন আহিছিল মোৰ তাত মোৰ ভাইটি এজনে মোৰ ভিউৱাৰ্ছ এজনে কমেন্ট দিছিল তো আলটিমেটলি সেই টপিকটোৰ ওপৰত আজি কথা পাতিম কিয় নোৱাৰে আমাৰ অসমে লাচিত বৰফুকনৰ ওপৰত সিনেমা বনাব বা লগতে ক'ব গ'লে লাচিত বৰফুকনৰ ওপৰত আমাৰ অসমে বা অসমীয়া ইণ্ডাষ্ট্ৰীয়ে সিনেমা বনোৱাটো এটা বহুত ডাঙৰ এটা সপোন আৰু সেই সপোনটো কেতিয়াও পূৰণ নহয় আমাৰ যেটো ইণ্ডাষ্ট্ৰীৰ যেটো বাজেট সেই বাজেটত লাচিত বৰফুকনৰ ওপৰত সিনেমা কেতিয়াও বনাব নোৱাৰে অসমে যদি নেশ্যনেল লেভেলত বনায় তেতিয়া বেলেগ কথা আমাৰ ষ্টেট লেভেলত নহয় কাৰণ কিয় লাচিত বৰফুকনৰ ওপৰত সিনেমা বনাব গ'লে কমটো হলেও 100 কোটি টকাৰ বাজেট লাগিব এতিয়া ৰিসেন্টলি সাৱা ৰিলিজ হৈছিল তো সেইখনৰ বাজেট আছিল 130 কোটি টকা আপোনালোকে যদি সাৱা মুভিখন চাইছে তেতিয়ালে গম পায় বিকি কৌশল আছিলে আৰু তেনেকুৱা ধৰণৰ VFX তেনেকুৱা ধৰণৰ একচন পাতি সেম গোটেইখিনি বস্তু লাচিত বৰফুকনৰ বায়োপিকৰ ওপৰতো ইউজ কৰিব লাগিব আৰু সেই বাজেটত সিনেমা আমাৰ অসমত হ'ব জানো এতিয়ালৈকে হিষ্ট্ৰীয়ে নাই তেনেকুৱা বাজেটত আমাৰ মানে অসমীয়া সিনেমা বনা আমাৰ এতিয়াৰ তাৰিখত মিনিমাম বাজেট হৈছে 2.5 কোটি 3 কোটি মানে ডাঙৰ বেনাৰৰ সিনেমা বিলাক সেইখিনি মান বাজেটৰ সিনেমা হয় আৰু এতিয়া এখন সিনেমা আহি আছে বিৰাংগনা হাদিনী বুলি 8-9 কোটি টকাৰ বাজেট হ'ব সেই সিনেমাখনো এখন বায়োপিক হ'ব ক'ব গ'লে আমাৰ অসমীয়া সিনেমা ইণ্ডাষ্ট্ৰীৰ হিষ্ট্ৰীত চাগে সেইখনে সবতকে ব্যয়বহুল সিনেমা হ'ব তো আলটিমেটলি আপোনালোকে ভাবি লওক 7-8 কোটি টকাৰ কেপাসিটি আমাৰ অসমত আছে তাৰ পাছত কিন্তু কেপাসিটি নাই হেতু কাৰণে যদি নেশ্যনেল লেভেলত লাচিত বৰফুকনৰ ওপৰত এখন সিনেমা বনে তেতিয়াহলে খুবেই ভাল কথা কাৰণ কিয় লাচিতৰ ওপৰত সিনেমা সঁচাকৈ এখন বনিব লাগে তেখেতৰ যেটো হিষ্ট্ৰী বা 1671 ত তেখেতে যিখিনি কাম কৰিছিলে যেনেকৈ তেখেতে মোগলক মানে খেদিছিলে আমাৰ অসমৰ পৰা মোগলে কিমান লাখ লাখ সৈন্য লৈ মানে যুদ্ধ কৰিব আহিছিল অসমত আৰু লাচিত বৰফুকনে যেনেকৈ মানে নিজৰ মানে গোটেই ব্ৰেইনটো খটাই মিলি অকমান সৈন্যৰে যেনেকৈ যুদ্ধ কৰিছিল মানে ধৰক ডাইৰেক্টলি যুদ্ধ কৰা নাছিল যদি মানে ডাইৰেক্টলি তেখেতে যুদ্ধ কৰিব গ'ল হয় তেতিয়া হলে কিন্তু আহোমে জয়লাভ কৰিব নোৱাৰিলে হয় তেখেতে বহুত কেটা টেকনিকত যুদ্ধখন কৰিছিল কেতিয়াবা জংঘলৰ মাজেৰে গৈছিল কেতিয়াবা নদীৰ মাজেৰে গৈছিল তো তেনেকৈ মানে বেলেগ বেলেগ ডিৰেকশ্যনত গৈ যুদ্ধটো কৰিছিল আৰু সেই হিচাপে তেখেতে মানে যুদ্ধত জয় হৈছিল লগতে মাজতে এটা নিউজ আহিছিল আপোনালোকে গম পাই চাগে SS ৰাজামৌলিয়ে মানে ইন্টাৰেষ্ট দেখাইছিল লাচিতৰ ওপৰত সিনেমা বনোৱাৰ কাৰণে কিন্তু তেখেতে কৈছিল যে লাচিতৰ ওপৰত সিনেমা বনোৱাটো ইমান ইজি নহয় কাৰণ কিয় হিষ্ট্ৰীখিনি বহুত ভালকে জানিব লাগিব লগতে মানে গোটেই হিষ্ট্ৰীবিলাক লৈ মিলি এটা স্ক্ৰিপ্ট মানে বনোৱাটো বহুত কঠিন কাম যেহেতু এখন বায়োপিক তেখেতৰ সেই বস্তুটো তেখেতে মানে কৈছে যে সিনেমাখন বনালেও বহুত টাইম লাগিব ভালদৰে স্ক্ৰিপ্টটো লিখিব লাগিব তাৰ পাছত বহুতখিনি কাম আছে তেনেকৈ কৈছে পৰ্যাপ্ত পৰিমাণৰ ৰিসাৰ্চ হ'ব লাগিব আৰু সেইটো মানে ইমান ইজি নহয় এতিয়া আপোনালোকে যদি লাচিত বৰফুকনৰ ওপৰত ধৰক হিষ্ট্ৰীটো চাব বিচাৰে হিষ্টৰী টিভি নেকি চেনেল এটাত লাচিত বৰফুকনৰ বায়োপিকৰ ওপৰত এটা ভিডিঅ' বনোৱা আছে খুব দীঘলীয়া ভিডিঅ'টো 1 ঘণ্টাৰ ওপৰত হ'ব আপোনালোকে যাই চাব মই চালো খুব ধুনীয়াকৈ প্ৰেজেন্ট কৰিছে কিন্তু মানে কি সেই যুদ্ধবিলাক বা ধৰক যেনেকুৱা টেকনিক পাতি ইউজ কৰিছিল তো সেইবিলাক কথাৰেহে কৈছে ভিজুৱেলি তো আমি এতিয়ালৈকে দেখা নাই এতিয়া যদি সেই যুদ্ধখন বা তেখেতৰ টেকনিকবিলাক বা গোটেই মানে যিবিলাক কাৰুকাৰ্য হৈছিল সেই সময়ত গোটেইবিলাক যদি ভিজুৱেলি দেখাব পাৰে ডাঙৰ এটা গ্ৰ্যান্ড স্কেলত যদি সিনেমাখন বনাব পাৰে 200 কোটি বা 150 কোটি সাৱা যেনেকৈ বনাইছে তেনেকৈ যদি সিনেমা এখন বনে তেতিয়াহলে মানে সঁচাকৈ এটা আমাৰ অসমৰ কাৰণে বহুত ডাঙৰ গৌৰৱৰ বিষয় হ'ব লগতে এই টপিকটোত যদি সিনেমা এখন বনে তেতিয়াহলে নিশ্চয় সিনেমাখন ব্লকবাস্টাৰ হ'ব এনেকুৱা ধৰণৰ ষ্টৰী বা এনেকুৱা ধৰণৰ বায়োপিক সিনেমা মানে কম ওলাই যেইকেইখন ওলাইছে গোটেইকেইখন হিট গৈছে তো আলটিমেটলি ভাল যদি ডিৰেকশ্যন পাতি হয় ষ্টৰীটো যদি ভালদৰে বিল্ড আপ কৰে বা গোটেই যিবিলাক ইতিহাস আছে লাচিত বৰফুকনৰ বা আহোমৰ গোটেইবিলাক যদি ভালদৰে ডিসকাশন কৰি ভালদৰে লৈ মিলি অসমৰ পৰা অসমৰ বহুত ডাঙৰ ডাঙৰ মানে জ্ঞানী ব্যক্তি আছে এইবিলাকৰ ওপৰত বহুত ৰিসাৰ্চ আছে তেখেতসকলৰ পৰা যদি গোটেই ষ্টৰীবিলাক লৈ সিনেমাখন বনাবৰ কাৰণে চেষ্টা কৰে তেতিয়াহলে কিন্তু অসমৰ কাৰণে এটা বহুত ডাঙৰ গৌৰৱৰ বিষয় হ'ব লগতে মই বিচাৰো যদি ন্যাশনাল লেভেলত সিনেমাখন বনে তো আমাৰ অসমৰ এক্টৰ এক্ট্ৰেছৰ ইনভলভমেন্ট থাকাটো এই সিনেমাখনত নিজকে মানে অলপমান গৌৰৱ ফিল কৰিম তেতিয়া যদি গোটেইবিলাক বাহিৰৰে কাষ্ট হৈ যায় সিনেমাখনত তেতিয়াহলে ভাল নালাগিব কাৰণ কিয় আমাৰ অসমৰে যেহেতু এটা ষ্টৰী
তো আল্টিমেটলি আমাৰ অসমীয়া এক্টৰ এক্ট্ৰেছে চান্স পোৱাটো খুবেই দৰকাৰী লগতে মই আমাৰ মানে ষ্টেট গভৰ্ণমেণ্টৰ অলপমান ইনভলভমেণ্ট থকাটো বিচাৰোঁ তেখেতসকলে যদি চেষ্টা কৰে বা তেখেতসকলে যদি এপ্ৰ'চ কৰে তেখেতসকলে যদি ফাইনেন্সিয়েলি হেল্প কৰে তেতিয়াহ'লে এখন ডাঙৰ চিনেমা এখন হিষ্ট্ৰিকেল চিনেমা মানে পাম আমি আৰু সেই হিষ্ট্ৰিটো মানে গোটেই মানে যুগ যুগ ধৰি ৰৈ যাব এতিয়া চাবা ছত্ৰপতি সম্ভাজী মহাৰাজ তেখেতৰ মানে বিষয়ে এতিয়া মানে প্ৰতিজন আমাৰ ইণ্ডিয়ানে জানে ঠিক তেনেদৰে লাচিত বৰফুকনৰ বিষয়েও জানে কিন্তু লিমিটেড মানুহে জানে বহুত মানুহে এতিয়াও নাজানে লাচিত বৰফুকন কোন আছিল বাহিৰত গৈ সুধিব আপুনি আমাৰ অসমৰ বাহিৰত গৈ সুধিব 10%ৰ 10জন মানুহৰ হয়তো 5জনে জানিব 4জনে জানিব হয়তো 6জনে জানিব কিন্তু বাকি সেই 4জন বা 5জন মানুহে এতিয়াও নাজানে কিন্তু এনেকুৱা ধৰণৰ যদি এখন চিনেমা হৈ যায় তেতিয়াহ'লে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটোৰ কাৰণেও খুব ভাল কথা লগতে অসমক মানে এটা বেলেগ ধৰণে আৰু চাব আৰু বাহিৰৰ মানুহবিলাকে লগতে সেই যিটো ৰেছপেক্ট সেই ৰেছপেক্টটো আৰু বেছি বাঢ়িব অসমৰ প্ৰতি তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ